Bhai ahi gel. Guys, finally moi ahi golo. Mane we are going to discuss about our uliabole chesta korisu. Yes, mora hanasil. So guys, mane biscuit bhatat I mane hatedi biscuit hekpa lage Yes guys, ami Shillong jao na jao to kiba ki mok bole kiba tiri hijra akoran to video eta ahi gelo man kotha to hol guys aji niuton bhai logot nai aru কিয় নাই বা তিনদিন মান তাক লগ ধৰা নাই গতিকে সকলো কৈছো ভিডিঅ'টোক তো দিয়ক আমি সবটো আৰম্ভ কৰোঁ আজি মানে 3 দিন মান ধৰি নিউটন ভাই ঘৰত নাছিলে তো ক'ত গৈছিল কি কৰি আছিল কৈছো এতিয়া মানে মই নিউটন ভাইৰ ঘৰত আছিলো সি ঘৰত নাই তো মানে গা ধুব গৈছে কি জানি তাকালৈকে যাইছো যাই তাক লগ ধৰি দিছো গাইছ নিউটন ভাই আইয়া পুৰা মাৰি আছে গাইছ ৰককে নিউটন ভাই বঢ়িয়াকৈ এটা গা ধুই আছে মই তাক গা ধুৱা দি গুচি আহিলোঁ মেন কথা জ্বলাই আছে ৰখি আৰু ৰখি থাকা আৰু গাইছ মই মানে এটা কথা ক'ব খুজিছিলোঁ তাতে ধুনীয়া মানুহ আছে কিনে অলপ লাজ লাগে মানে সি নহ'লে গাইছ ভাল নালাগে দিনটো অকলে অকলে থাকিব লাগে না আৰু এইটো উপায় নাই গাইছ সি যাব নোখোজিলে মানে যাব মই খেদাৰ দৰে হৈছে কাৰণ হৈছে কৈছোঁ বাৰু এতিয়া মানে গাইছ মই যাব পৰা নাই বা সি থাকিব পৰা নাই কামটো কাৰণটো হ'ল কাৰণ মোৰ টিউশ্যন থাকে আৰু মেইন কথাটো হ'ল আকৌ মই পুৱা মই টিউশ্যন কৰোঁ গধূলি আকৌ মই বেলেগক টিউশ্যন কৰোঁ গতিকে মই তাৰমানে বা টকা চকা ইনকাম কৰি যাব পৰা নাই গতিকে তাক যাব দিছোঁ সেইটো মেইন কথা সেইকাৰণে সি অহাৰ লগে লগে বা সি আহি পোৱাৰ লগে মই গম পাই তাৰ ঘৰলৈ আছোঁ আহোঁতে মানে মাকে ক'লে যে মানে খুৰীয়ে ক'লে গা ধুব গৈছে তাতে যোৱা গ'লোঁ আহিলোঁ মানে সি এতিয়া গা ধুই আছে একেলগে যাওঁ যাই লৈ বঢ়িয়াকৈ ধুনীয়াকৈ দুটা কথা পাতিছোঁ গাইছ মানে অলপ ইণ্টাৰভিউ ল'ম তাই তো গাইছ আমাৰ কৈছোঁ দে গাইছ কৈছোঁ গাইছ ফাইনেলি আকৌ আমাৰ নিউটন ভাই আহি গ'ল Guys, finally moi ahi golo. Because and you know where I started from Porokuram guys and because এই ষ্টেপটো ৰাস্তাত ল'ম হা because তো গাইছ আমি নিউটন ভাইৰ ঘৰলৈকে যাওঁ তাই এই কাপোৰ চাপোৰ ধুনীয়াকৈ সলাই লওক আমি ৰাস্তাত লগ পাইছোঁ আৰু আপোনালোকে দেখিবলৈ পাৰিছে গধূলি নামি আহিছে গাইছ চ' তাৰি কৰোঁ Roman rings লগ পাইছোঁ নিউটন ভাই ঘৰত গ'ল ময়ো ঘৰত যাওঁ মানে মই গাইছ দাউৰ আৰু চাপৰ লাগছি গাইছ এয়া আমাৰ সন্মুখত গণ্যমান্য জঘন্য ব্যক্তি নিউটন Mr. Rossi এনে এবাউট no because তো গাইছ মেইন কথা হ'ল কথাটো আমি আজি ৰাস্তা দেখি ওলাই আহিলোঁ ইয়াৰ কাৰণটো হ'ল আমি মানে উই আৰ গোয়িং টু ডিছকাছ এবাউট আৱাৰ লাইটটো বন্ধ কৰিলে তো বগাতে এনেও আপোনালোক কিবা এটা চালাহ দিব চালাহ কওক মই আহিছোঁ ন তো গাইছ অইন বেলিৰ দৰে এই বেলিও আমি 6:39 বজাত আমাৰ এই ব্লগটি আৰম্ভ কৰিবলৈ ওলাইছোঁ প্ৰণাম গতিকে এই শুভক্ষণত আছিজন ওলাইছোঁ দেখাইছোঁ গাইছ আছিজন আপোনালোকে চিন পায়নে এই সকলোৱে শুভক্ষণত আমাৰ পুনৰাই নেক্সট ব্লগটি আমি উলিয়াবলৈ চেষ্টা কৰিছোঁ য়েছ মৰা নাছিল গাইছ আশা কৰোঁ অইন দিনৰ দৰেকে আজিৰ দিনটোতো আমাক মৰম দিব ধন্যবাদ তো গাইছ মেইন কথাটো হ'ল গাইছ কিবা এই এনেহে এই নতুনকৈ বোলে ইউটিউবত চাইছি গাইছ কাশীজন দেখাইছি বস্তি এটা হচ্ছে গাইছ মানে মেইন কথাটো হ'ল গাইছ ছোৱালীকেইটা আহি আছে কৈছোঁ ৰ এইকেইদিন ফাল্টু বাৰু বহুত হ'ল এটা চিৰিয়াছ কথা কওঁ এইকেইদিন আমাৰ নিউটন ভাই ঘৰত নাছিলে কাৰণটো মানে নিউটন ভাই আমাৰ শ্বিলং ভ্ৰমণৰ কাৰণে অশেষ কষ্ট কৰিছে গাইছ এই টপটপাতি হুই ধূপ মে কাম পে যা ৰে গাইছ আজি এটা সঁচা কথা কওঁ মই কওকচোন কওক ইম'চনেল গাইছ ইমান ইম'চনেল নহয় কিন্তু ইম'চনেল হয় গাইছ আমিতো জানে কাম কৰি খাওঁ মই গাইছ ৰিচেণ্টলি এটা চাকৰি পালোঁ থাৰ্ড ফ'ৰ্থ নহয় গাইছ বিস্কুট ভাতাৰ কায়ম তো গাইছ মানে এই বিস্কুট ভাতাত ই মানে হাতেদি বিস্কুট হেকপা লাগে
বাৰু কেতিয়াবা যদি সৰু সৰু বিস্কুট থাকে সেইবিলাক কপালত লৈ ইয়াত মানে জুইৰ টেংকি ওচৰত যায় সেকে গাইজ সেনেকৈ মানে ই ক'ব বিচাৰিছে আৰু চ' গাইজ মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে বিস্কুট ভাজিত কাম কৰা ইমান সহজ কথা নহয় তথাপিও আপোনালোকক আমি ডেইলি এনেকৈ ব্লগ আগবঢ়াইছোঁ মৰম দিব লাগে হয় এইটো কিন্তু মই বিচাৰোঁ দেই গাইজ কাৰণ মোৰ একো কষ্ট নাই মই ঘৰতে আছোঁ ই বাৰু যাই আছে কামত আৰু গাইজ মেইন কথা হ'ল আমি শ্বিলঙত যাম বুলি কৈছিলোঁ যে সেইটোৰ কাৰণে পইচা অকণমান জৰুৰী হৈছিলে যাৰ ফলত মানে নিউটন ভাই কাম কৰিব যাই আছে এইবিলাক বিস্কুট ভাতা চিস্কুট ভাতা এতিয়া নহয় বিস্কুট ভাতত মই কাম নকৰোঁ মই সেইগিলা কাৰো তলত কাম নকৰোঁ গাইজ মিস্ত্ৰী কাম কৰোঁ গাইজ মানে and you looking my face like a fuck গাইজ আজি আমি গাইজ আমি শ্বিলং যাওঁ নাযাওঁ কিবা কি মোক বোলে কিবা তিৰি হিজৰা গাইজ আমি শ্বিলং যাওঁ মানে জমান গাইজ সি মোক ফোন কৰি লগ পালে হিজৰা হ'ব পাৰোঁ ইটো হ'ল হিজৰাৰ বাপাক এই হিজৰাৰ মাক আৰু গাইজ মোক হিজৰা পায় নেকি হ'ব গাইজ মানে আজি ভ্লগটো ইমান সেই নাছিল মোৰ দাড়ি চেতাত দাড়ি চাব কেইডাল আছে মানে বহুত দিন ভ্লগ দিয়া নাছিলোঁ আঘাতপ্ৰাপ্ত হৈছোঁ দেই মই মামুন খাতত নহয় মই দিম কিন্তু আঘাতপ্ৰাপ্ত হৈছোঁ জীৱনটো হ'ল ফূৰ্তি নহয় নহয় তহঁতকে মই ওখ কিন্তু হা ওখ এটা হেমকা মাৰিলে ট্ৰেন্সমিটাৰ পৰা লাগি যায় নহয় মোৰ আছে 3 ফুট 2 ইঞ্চি আহিলে আৰু এইফালে যাব লাগিব না য়েছ তো গাইজ মেইন কথা হ'ল আমি গাইজ বহুত ফাল্টু ক'লোঁ বেচামি উঠলোঁ আৰু গাইজ মানে আজি দুখ লগা কথাটি হৈছে আমাৰ মানে বৰমাহঁতৰ আৰু মামা এটা ঢুকাইছে গাইজ নাম জ্বলা ওজা বালিছিল আৰু সেইকাৰণে বেয়া লাগিছে আমাৰ গাঁৱত বহুতবাৰ ওজা নাম মাৰিছে ন আগতে গাইজ আমি নলবাৰীতো যাম এটা সৰু ব্লগ হ'ব ডিম্পুৰ খৰৱাগেৰি যাম ডিম্পু নহয় চৰি আৰু মেইন কথা কৃষ্ণ চৰি এ হৰি ৰাম তো গাইজ বহুত ফানি হৈ গ'ল এতিয়া আমাৰ ভ্লগটোৰ বিষয়ে আপুনি কিবা এটা কৈ দিয়ক জোৱাই বোকা আছে ভ্লগটোৰ বিষয়ে কিবা কৈ দিয়ক কৈ দিয়ক পিলপিল হেন যাবাৰি পিলি ক'ত যোৱা টম তো গাইজ আমি শ্বিলং যোৱাৰ কাৰণে ফুল প্ৰস্তুতি শিখৰ মেণ্ডে গাইজ অভদ্ৰ নেকি ইণ্টাৰভিউ কিয় খাৰাপ কৰা এতিয়া যা বেচামি নুঠি মানে গাইজ আমি পূৰা ডেটটো ফিক্স কৰা নাই কিন্তু আমি ভাবিছোঁ পূৰা এইটো মাহৰ মানে আমাৰ স্কুল কলেজবিলাক খোলাৰ আগে আগে ইউটাৰ্ণ মাৰা আগত মানুহ আছে লাজ লাগে মোৰ লাজ লাগে তোৰ নালগিলেও তই বেছি হ'ব পৰা মানে গাইজ আমাৰ ইটো মাহৰ মানে স্কুল কলেজ খোলাৰ আগদিনা আগৰ দিনা মানে 28 তাৰিখ মানে বা 30 তাৰিখ মানে যোৱাৰ প্লেন কৰিছোঁ যাৰ ফলত আমি নিউটন ভাগ ডিএলএ মই কামত খেদাইছোঁ সি যাব নোখোজে মোক যা নাযাওঁ যা শ্বিলং গেলি কষ্টলি হয় মই গম পাইছোঁ কিন্তু মানে মোটামুটি আমাৰ 5,000 টকা আমাৰ দুটা মিলি 5,000 টকা এটা লাগব গাইজ মানে 2,500 মান মানকৈ লাগব কাৰণ যাৱা অহা 1,000 লাগব খাবা লাগব সেনেকুৱা চিষ্টেমৰ গাইজ আমি গাইজ আমাৰ ইয়াত শ্বিলঙৰ আগত বিৰাট এক্সপিৰিয়েঞ্চফুল ব্যক্তি 2বাৰমান গ'ল ইণ্টাৰভিউ দিব পুলিচৰ আৰ্মিৰ চৰি মেঘালয় ক'ত মেঘালয়ৰ ৰাজধানী কওক মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ ৰাজধানী মেঘালয়খন কিয় মেঘালয় হ'ল শ্বিলং কিয় নহ'ল ইটো খুব ভাল লাগব মেঘালয়খন কিয় ইমান গাইজ ইটো ভাল লাগব মেঘালয়ত কিয় ইমান ঠাণ্ডা মেঘালয়ত কিয় ইমান ঠাণ্ডা মেঘালয়ত ভাল লাগব ফাল্টু মই বেদাং মই এটা চিৰিয়াছ কথা সুধো আপোনাক মানে চেৰাপুঞ্জীত যে মানে সকলোতকৈ বেছি বৰষুণ হয় তাৰ আপুনি চাইণ্টিফিক ৰিজনটো কি বুলি ভাবে কি ক'ব নাই মইতো বৈজ্ঞানিক নহয় ন কি নহয় মই বৈজ্ঞানিক নহয় বৈজ্ঞানিক তাহলে ভালকৈ ক'ব লাগব ঠিক আছে মই বৈজ্ঞানিক নহয় বুজিতো পাওঁ মই শ্বিলঙত নুংমাংচুঙত যাই পাইছোঁ নুংমাংচুং একটা জায়গা আছে আৰু একটা জায়গা আছে আগত যা আৰু তো গাইজ আজিৰ ভ্লগটো এইখিনিতে সামৰণি মাৰিছোঁ শেষ হোৱা নাই একদম শেষ হোৱা নাই গাইজ মই ফাৰ্ষ্ট টাইম কেমেৰা ধৰিছোঁ বেক মান পাইছিল গাইজ আচল ৰাজ বেচা বুলি কমে নাই কিন্তু গাইজ আচল ৰাজটো কোৱাই নাই মই আচল ৰাজটো হ'ল আমি ঘৰত আহিলোঁ কি যে ভুল কৰিলোঁ ব্লগটো আজি গাইজ বিশেষ নাই এইখিনিয়ে শ্বিলং যাৱাৰ প্ৰস্তুতি চলি আছে আমি অতি শীঘ্ৰেই মেঘালয়ৰ পৰা আপলোড কৰিম মানে বহুত দিন মানে 3 দিনমান ভ্লগ কৰা নাছিলোঁ বা লগো পোৱা নাছিলোঁ ডেইলি পোৱা যায় 8টা বজাত কামত মই যাওঁ 6টাত গতিকে লগ নাপাওঁ লগ পোৱা নাছিলোঁ কাৰণে আজি মানে ভাবি লগ পাওঁ আৰু ভ্লগো এটা সৰু চাই বনাই দিওঁ আপোনালোকক কোৱাৰ কাৰণে আৰু গাইজ মেইন কথা মানে কি হয় মালিকগিলা গাইজ সেই লওঁ মানে তই আগত যা তোক মাতি আনা নাছিলোঁ
উঠো ধহি আহি গা আৰু ধুৱাইছে গাইছ ৰে মানে গান। মেইন কথা কি হ'ল এই মালিকগিলা অলপ সেই খেচৰা বুলি নকওঁ সিহঁতৰ কাৰণে যি আহিছোঁ আমি মানে মেইন কথা গাইছ সিহঁতক যিমান কাম কৰি দিলেও সুখে নহয় কেন হয় সেই আৰু অলপ কিয়? কৰিলে হয় সেইগিলা তোমাৰ পাৰ্চনেল মেটাৰ কিয় এটা পইচা এগিলা নিদিব? নহয় এটা সেইগিলা নহয় গতিকে সেইকাৰণে গাইছ দেৰি হৈ লওক পইচা আনি দিব হে তো গাইছ মোক দিয়া তো গাইছ আজিৰ ভ্লগটো এইখিনি আছিল আপোনালোকে যদি চাই ভাল পালে বা ভাল পাবলে একো নাই দিছোঁ গাইছ আমি মাত্ৰ জাষ্ট এনেই লগ পোৱা নাছিলোঁ কিন্তু লগ ধৰি ভ্লগটো এনেই বনালোঁ শ্বৰ্টকৈ আৰু এটা তো কথা আছে আৰু কথা আছে গাইছ আমি মেঘালয়ত বাৰু যাই কিনে যিখিনি কভাৰ কৰিব পাৰি গাইছ সেইখিনি পুৰা দেখাম দেই গাইছ মানে যিখিনি লৈকে পুৰা পাৰোঁ আমাৰ মানে স্বাৰ্থ আৰু যিখিনি মেঘা আৰু লয় মানে আমি মেঘটো লৈহে এৰিম গতিকে গাইছ আৰু মেঘালয় লয়। মেঘালয়ৰ গাইছ সেই যদি আমি একো খাবও নাপাওঁ ন গাইছ তাতে আমি বিৰি হ'লেও লৈ থাকিম তাতে মেঘালয়ৰ পুৰা পাহাৰৰ ফিল্ডটো দিমে গাইছ তো গাইছ মানে মই এটা কথা কওঁ মানে গাইছ ইজি আমাক মানে মাজতে যি মাত দিয়ে তাৰ মানে কি জানা গাইছ ই মানে আমাৰ লগত ফেমাছ বা সুধিছে বুজি পাইছা না গাইছ মানে নহয় তো গাইছ সেইগিলা বাদ দিয়ক আজিৰ ভ্লগটো এইখিনি আছিল যদি ভাল লাগিছে কৰি দিওঁ আৰু কথা নাযাওঁ ছাবস্ক্ৰাইব কৰি দিব গাইছ যদি কিমান নতুন মানুহ আছে শ্বেয়াৰখিনি কৰি দিব ধন্যবাদ